নমস্কাৰ প্ৰিয় বন্ধুসকল, ৰিডিপ লাইব্ৰেৰী নামৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ, য'ত আমি কিছুমান মটিভেশ্যনৰ কথা ক'বলৈ চেষ্টা কৰোঁ। আহক জানি লওঁ আপোনাৰ মগজুক কেনেকৈ অধিক কাৰ্যক্ষম কৰিব, যাৰ দ্বাৰা আপোনাৰ স্মৃতিশক্তি বাঢ়িব আৰু সকলো কথা মনত থাকিব। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কামটো হৈছে মৰ্ণিং ৱাক কৰা। ইয়াৰ দ্বাৰা আপোনাৰ দেহত ৰক্ত সঞ্চালন বৃদ্ধি হয়, যাৰ দ্বাৰা আপোনাৰ মগজুৰ কোষবোৰো বৃদ্ধি আৰু অধিক কাৰ্যক্ষম হয়। আৰু ই কেৱল মগজুৱে নহয়, শৰীৰৰ বাবেও যথেষ্ট উপকাৰী। কিন্তু বিশেষকৈ ই মগজুত ৰক্ত সঞ্চালন বৃদ্ধি কৰি আমাৰ মগজু অধিক কাৰ্যক্ষম কৰে, আৰু যাৰ দ্বাৰা আমাৰ মগজু অধিক সক্ৰিয় হয়, লগতে অধিক শক্তিশালী হৈ উঠে। দ্বিতীয়তে হৈছে মেডিটেশ্যন কৰা। আমি যেতিয়া মেডিটেশ্যন কৰোঁ, তেতিয়া আমাৰ অক্সিজেনৰ ফ্ল'টো মগজুলৈ বাঢ়ি যায়, আৰু তাৰ ফলত মগজু অধিক কাৰ্যক্ষম হয়। সেইকাৰণে আমি দিনটোত অলপ সময়ৰ কাৰণে হ'লেও আমি মেডিটেশ্যন কৰিব লাগে। তৃতীয়তে আমি বাদাম খাব লাগে, কাৰণ বাদামত বিভিন্ন ধৰণৰ ব্ৰেইনক সক্ষম কৰা, অৰ্থাৎ অধিক কাৰ্যক্ষম কৰা মিনাৰেল পোৱা যায় তথা ভিটামিন পোৱা যায়, যাৰ দ্বাৰা আমাৰ মগজুটো সুস্থ সবল হৈ উঠে। সেইকাৰণে আমি নিয়মিত বাদাম খালেও আমাৰ মগজু যথেষ্ট চোকা হয় বুলি কয়। বন্ধুসকল, এয়াই আছিল প্ৰধান তিনিটা উপায়, যাৰ দ্বাৰা আমাৰ মগজু অধিক কাৰ্যক্ষম কৰি তুলিব পাৰোঁ, আৰু যাৰ দ্বাৰা আমাৰ স্মৃতিশক্তি বাঢ়িব, আৰু আমি সকলো কাম সুচাৰুৰূপে মনত ৰাখি ধুনীয়াকৈ সম্পন্ন কৰিব পাৰিম। আমাৰ এই কথাখিনি যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু সদায় এনে ধৰণৰ মটিভেশ্যনেল কথা হ'বলৈ আৰু বিভিন্ন ধৰণৰ এনে উপদেশমূলক কথা হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।